নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ৰিয়ান পৰাগে ইণ্ডিয়া এ টীমত তেওঁ ভাইচ কেপ্টেইন হোৱাৰ পিছতো কিয় খেলৰ পৰা বিৰত আছিলে আৰু তেওঁ কিয় খেলা নাছিলে, ইয়াৰ কি হৈছিলে, বহুতেতো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছিলে। বহুতে যি টি কথা উলিয়াইছিলে ৰিয়ান পৰাগৰ ওপৰত, যিহেতু খেলিবলৈ নিদিলে আমুক তামুক। কিন্তু এটা বিশেষ ফেচবুক পোষ্টৰ যোগেদি তেওঁ জনাই দিলে যে তেওঁ কি হৈছিলে আৰু কিহৰ কাৰণে খেলৰ পৰা আঁতৰি আছে। গোটেই কাহিনীটো মই আপোনালোকক এতিয়া ভালদৰে জনাই আছোঁ। তেওঁ এটা তেওঁ নিজৰ ফেচবুক পেজৰ যোগেদি জনাই যে অৱশেষত কান্ধৰে জয় হ'ল। তাৰপিছত যিসকলে মোক খবৰ আছিল তেওঁলোকক জনাই থওঁ যে অস্ত্ৰোপচাৰটো হৈ গ'ল আৰু ই সফল হৈছে। কাৰণ তেওঁৰ যি হাতৰ বিষ আছিল সেইটো বৰ্তমান অপাৰেশ্যন হৈছিলে, সেইটো সফল হৈছে বুলি কৈছে। পাৰ হৈ যোৱা বিগত 2 বছৰে মোক এনেদৰে পৰীক্ষা কৰিলে যিটো মই কেতিয়াও আশা কৰা নাছিলোঁ। কিছুমান ভাল দিন আছিল, কিছুমান হতাশাজনক দিন আছিল আৰু এনে কিছুমান দিন আছিল যেতিয়া কেৱল খেলখন সম্পূৰ্ণ কৰাই মোৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। কিন্তু মই ইয়াক অন্য কোনো ধৰণে নিবিচাৰিলোহেঁতেন। এতিয়া মোক সন্মুখত এক বেলেগ প্ৰত্যাহ্বান বুলি কৈছে। এতিয়া পুনৰ সংস্থাপন আৰু ধৈৰ্য। তেওঁ যেতিয়া ৰিকভাৰী হ'ব তেতিয়া আকৌ ইণ্ডিয়া টীমলৈ নতুনকৈ ঘূৰি আহিব। যিহেতু এইখিনি হোৱাৰ কাৰণে তেওঁ ইণ্ডিয়া টীমত অহা নাছিল। আৰু মই যি কাম কৰিবলৈ আটাইতকৈ বেছি ভাল পাওঁ, অৰ্থাৎ খেলাৰ কথা কৈছে, তালৈ অতি সোনকালে ঘূৰি আহিম। তেওঁ অতি সোনকালে খেলৰ মাজলৈ ঘূৰি আহিম বুলি ইয়াত ভালদৰে জনাই দিছে। গতিকে যোনে তোনে যি টি কৈ এনেই সময় নষ্ট কৰি লাভ নাই, এনেই ভাবিও লাভ নাই। কাৰণ ৰিয়ান পৰাগে ইণ্ডিয়া টীমৰ ভাইচ কেপ্টেইন আছিল আৰু অনাগত দিনত ইণ্ডিয়া টীমলৈ ঘূৰি আহিব, সেইটো তেওঁ জনাইছে। কিহৰ কাৰণে অহা নাই সেইটো আজি ভালদৰে জনাই দিলে। গতিকে যিসকলে ট্ৰলাৰ আছিলে তেওঁলোকে এইটো ভালদৰে চোৱাটো ইম্পৰ্টেণ্ট। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল পাইছে যদি এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ আহি থাকিব।